हेलो एवरीवन रुमिस किचन चैनल आपनालोक सकलोके আকৌ এবাৰ স্বাগতম জানাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি মই আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটি ৰেচিপি লৈ আনিছো। তেনেহলে ৰেচিপিটো কি বাৰু বলকচোন চাওঁ। ইয়া মই মছলাখিনি ভালদৰে এটা পেষ্ট বনাই লম। এইখিনি মই पेस्ट এটা বনাই ললো। এতিয়া ইয়াতে আদা ৰহুন আৰু কাটি থোৱা বিলাহীখিনিও দি এইখিনিও ভালদৰে পেষ্ট বনাই লম। আজি মই বনাবলৈ ওলাইছো খুব টেস্টি এটা ৰেচিপি মটন কাৰী। ইয়াৰ কাৰণে মই 1 কিলো মটন লৈ লৈছো আৰু 4-5টা মান পিয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছো। আৰু ইয়াতে গোটা ধনিয়া গোটা জিৰা আদা ৰসুন আৰু এটা বিলাহী আৰু কেইটামান শুকান জলকীয়া এনেদৰে পেষ্ট বনাই লৈছো। আৰু ইয়া গোটা গৰম মছলা আৰু ইয়া শুকান জলকীয়া আৰু তেজপাত কেইটামান লৈ লৈছো। বলকচোন বাৰু এতিয়া বনাও। কেৰাহীটো গৰম হয় ইয়াতে মই তেল দি দিছো। ইয়াতে মই অলপ চেনিও দি দিছো আৰু এইখিনি গোটা গৰম মছলা তেজপাত শুকান জলকীয়াখিনি দি দিছো। কাটি থোৱা পিঁয়াজখিনি দি দিছো। এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ইমান ধুনীয়াকৈ ভাজা গৈছে এতিয়া। আৰু এতিয়া মই পিচি থৈ দিয়া মছলাখিনিও দি দিম। মছলাখিনি এতিয়া খুব ভালকৈ ভাজিব লাগিব একেবাৰে তেল ওলাই যোৱালৈকে। মছলাৰ পৰা এয়া তেল ওলাইছে। এতিয়া মই ইয়াতে নিমখখিনিও দি দিম। এয়া মই হালধিও দি দিলোঁ। অকণমান জলকীয়াৰ গুড়াও দি দিছোঁ। জলকীয়া মই আগতেও দিছোঁ সেইকাৰণে এতিয়া অকণমানেই দিছোঁ। এয়া মোৰ মছলাটো ভজা হৈ গ'ল। দেখিছে ইমান ধুনীয়াকৈ তেল ওলাইছে। মছলাটো আচলতে যিমানে ভাজোতে ভাল হয় গ্ৰেভিটো ইমানে টেষ্টি হয়। মই মটনখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া ঢাকনিখন লগাই দিছোঁ। 20-30 মিনিটমান সময় এনেকৈ ঢাকনিখন লগাই ভাজি থাকিম আৰু মাজে মাজে লৰাই থাকিম। প্ৰায় আধা ঘণ্টামান সময় হ'ল। মই অলপ পানী দি এনেকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে আলুখিনিও দি দিম। এতিয়া আৰু 10 মিনিটমান সময় ভাজি ল'ম। 15 মিনিটমান সময় ভালদৰে আকৌ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে গৰম পানী দি দিম। মাংসটো ইমান ধুনীয়াকৈ ভজা গৈছে আৰু গোটেই মছলাখিনি পূৰা লাগি গৈছে। দেখিছে ইমান ধুনীয়া হৈছে ভজাটো। পানী দি দিছোঁ ইমানখিনি কৰিম আৰু এতিয়া আকৌ 20 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম। গেছটো অলপ মিডিয়ামত দিম। এয়া মটনটো ইমান ধুনীয়াকৈ সিজি গৈছে একদম পূৰা। শেষত মই এয়া গৰম মছলা এচামুচ দি দিছোঁ। এতিয়া গৰম মছলাটো দি দিলোঁ। এতিয়া আকৌ 5 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম। 5 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম। 5 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম। এতিয়া আকৌ 5 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম। 5 মিনিটমান সময়ৰ কাৰণে ঢাকনিটো লগাই থৈ দিম।
আৰু এয়া মোৰ মটন কাৰী ৰেডি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকলে এনেকৈ আৰু নতুন নতুন ৰেচিপি লৈ আহি থাকিম